ব্লগ বনাইছে শুভাংগ আছে সুপ্ৰিয়া আছে মুখখন ঢাকিছে আনচিকা আছে আনচিকা এমিউএন এহেঁতি চব এমিউএন চাৰ্কিটৰ বহুত ৰেচপেক্টেড মানুহ মই আছোঁ এটা কম ইণ্টেলেকচুৱেল ব্লগ এটা বনাইছোঁ এই বাৰ্থডে হেপী বাৰ্থডে বহুত আহিছে গাইজ চেনেলটো হ'লে লিংক দি দিম ছাবস্ক্ৰাইব কৰিব জানো এই ব্লগটো বহুত দিনৰ বনাম আয়ো দেহি এই নিদো চেঞ্চাৰ্ড কণ্টেণ্ট নিদো চিকা দি দিম আকৌ মই আনচিকাৰ ব্লগ মেগীটো দিছে জমনি গিফ্ট এটা দেখাব লাগিব দেখা পাব লাগিব গাইজ কেনেকুৱা গিফ্ট দিলে বেছিয়ে মাথা লগাই দিলে সিহঁতি আৰু দেখি কাট খাব লাগিব Happy birthday to you. Happy birthday to you. আকৌ এবাৰ খাই দিয়া খাই লৈছে তই কামলে আমাৰ ঘৰতে এইবোৰ চিষ্টেম নাই মই ব্লগ বনাই দিওঁ তোৰ মুখত কেলে মাৰিছ মোক ভাইবটো অলপ এনেকুৱা ভাইবটো বঢ়িয়া লাগিছে মোৰ কি কোৱা কেকটো ভাল লাগিছে এনেকুৱা কাৰণে আমি শুনিয়ে পোৱা নাই সেইটোৱে আমি বাৰ্থডেত হনুমান চালিচা লগাওঁ শিৱ স্তোত্ৰ তো মন্ত্ৰচন্দ্ৰ মনত আছে নে চাগে আছেতো মানে গাড়ী কেনেকে মেনেজ হ'ল সেইটো কেছ কচোন মোক ঠিক আছে অঁ অঁ তাৰপিছত মই কনফাৰেঞ্চত আছিলোঁ অঁ তও আছিলি কনফাৰেঞ্চ আমাৰ মানে কি হ'ল অঁ যোৱাটো হৈ আছিল কিন্তু অহাটো আমাৰ ফিক্স হোৱা নাছিল না আচ্ছা তাই মোক কৈছে যোৱাটো হৈ যাব অহাটো কোনোবা এটা মেনেজ কৰি লওঁ আমি কিন্তু এতিয়া কি হ'ল মানে আমি আহিবতো গ'লো তেতিয়া মানে যোৱাটো মানে মেনেজ নহৈছিলে এতিয়া আমি ফচি গ'লো ইয়াত এতিয়া লোকটো কালত আৰু ঘৰত গালি পাৰি আছে ঘৰত গালি পাৰি আছে একো কাৰোকে দুখ নাই আমি স্পণ্টেনিয়াছ হ'ব লাগে অংকানা কাৰণে কিন্তু বহুত কষ্ট কৰিছে মই ব্লগো বনাই ল'লো এইকাৰণে আজি আপোনালোকক দেখাম এটা লাৰ্জ টেডি বিয়াৰ দিছে সিহঁতি গিফ্ট ফেৰি লাইট টেলিস্কোপ দিছোঁ গিফ্টৰ ব্লগ বনাম চ' আপোনাৰ ইমান 17 বছৰমান বুঢ়া হৈ কেনেকুৱা লাগিছে 18 বছৰ মোৰ বয়সৰ এতিয়া কিন্তু মই আপোনাতকৈ ডাঙৰ কিমান চ' গাইজ বাৰ্থডে কেক চেক কটা হৈ গ'ল আমি আহিলোঁ পেলাই এতিয়া আমি গিফ্ট দেখাম আমি গিফ্ট ৰিভিউ কৰিম গিফ্টকেইটা বেছিয়ে ফানি অ'কে চ' এয়া আমাৰ শুভাংগ ছাৰ ডক্টৰ শুভাংগ এক্সপাৰ্ট আনবক্সিং এই নাই ইংলিছটো বেয়া অঁ ঠিক আছে তই খোল লিষ্ট অঁ পলাৰইড খুজিছিলোঁ ইহঁতি ফটোজ হয় পোলাৰইড ফটোজ ফটোখন দেখা না অ' ৱাও মই ফেৰী লাইটছ খুজিছিলোঁ অঁ ফেৰী লাইটছ তাৰ জেগাত ইহঁতি ফেৰি লাইটছ হয় খালি লাইটটো নজ্বলে অঁ ভাল বেয়াটো সোধা নাই ভাল বেয়া সোধা ভাল বেয়া নাই সোধা পূজাৰ বেলুনৰ পৰা ৰিচাইকেল কৰি দিয়া হয় ৱাও মই কেচিঅ' খুজিছিলোঁ তাৰ কেচিঅ' আনি দিলে তাৰপিছত মই ব্লেক ড্ৰেছ খুজিছিলোঁ অঁ ব্লেক ড্ৰেছ কি চিলাই ল তাই জাষ্ট ব্লেক ড্ৰেছ খুজিছে এইটো তোৰ এইটো ন ভৰি মোচা হেৰিও চিলাব নোৱাৰিব নহ'বগে নুজুকিবগে মোজা তোলে চিলাই এইজনী ইমান ষ্টেণ্ডাৰ্ড ইমান এস্থেটিক বাট এই মোজা চিলাই দেই চাই লওক তাৰপিছত মই ৰুম ডেকৰ খুজিছিলোঁ অ' ৱাও ৰুম ডেকৰ দেই ঘৰত মানে পেলাই থ'বলৈ থৈ দিছিলে ডাষ্টবিনৰ পৰা উঠাই আনিছে একজেক্টলি
মিলি না Thanks day. টেলিস্কোপ জায়ান্ট টেডি বিয়াৰ হা জাইণ্ট টেডি বিয়েৰ ৰ'ব লাহেকৈ ৰিভিল নকৰোঁ ৰ'ব আপোনাৰ হেৰিটো সুধি লওঁ অংকনা অঁ আপোনাৰ কেনেকুৱা ফিল হৈছে জাইণ্ট টেডি বিয়েৰটো পাই স্পীচলেছ বুলি যে ৱাও জাইণ্ট নামটো জাইণ্ট হয় জাইণ্ট জাইণ্ট লিখা আছে দেই জাইণ্ট লিখা আছে জাইণ্ট লিখা নহ'লে তাৰ নামটো নামটো জাইণ্ট হয় জাইণ্ট টেডি বিয়াৰ নেক্সট তাৰপিছত মই গ্ৰীণ টি খুজিছিলোঁ গ্ৰীণ টি লিভ খুজিছিলে গ্ৰীণ লিফ মই গ্ৰীণ টি খুজিছোঁ চাহপাত হয় চাহপাত হয় তাৰপাছত মই এলাৰ্ম ক্লক খুজিছিলোঁ ভিন্টেজ ৱাও লৈ আহিছে such nice friends তাৰপাছত মই স্কেটবোৰ্ড খুজিছিলোঁ আৰু এয়া বৰ্ষাজী বহুত দামী হয় Versace ভাল গিফ্টটো দিছে এই ফটোখন প্ৰিণ্ট কৰোঁতে দাম লৈছে ৰে য়েছ সেয়াই বহুত খৰচ হ'ল তহঁতৰ ভাল গিফ্টবোৰ এইটো বন্ধ কৰ মোৰ গিফ্টটো দেখাওঁ ৰ তোৰ মোৰ গিফ্টটো এইটো গিফ্ট ৰিভিউ এইখিনি বহুত দৰকাৰী বস্তু পালোঁ মই আমাৰ ঘৰত মেগী পেকেট শেষ হৈ গৈছিলে 10টা পেকেট দিছে মেগী এইটো চবতছে ভাল হয় অ' বা কেছটা কি হৈ গ'ল এহেঁতি আহোঁতে আহি গ'ল এতিয়া খালি ট্ৰান্সপৰ্টেশ্যন মেনেজ নহৈছে ঠিক আছে প্লেনটা আছেতো প্লেন এটা আছে শুভাংগই মই চাইকেল দুখন লৈ এহেঁতি যাব বাট এই লাইফত চাইকেল আছে দুইটাৰে কেৰিয়াৰ নাই একো নাই কিবা এটা হ'ব আৰু অঞ্চিকা মোক অলপ টিপছ দে না লাইক আই ৱান্ট টু বি ইণ্টেলেকচুৱেল আই ৱান্ট টু বি চফিষ্টিকেটেড ইউ ন' মডাৰ্ণ লাইক এস্থেটিক ইউ ন' I'm not aesthetic. তই এইটো টিপ দে ইনষ্টাগ্ৰামটো কেনেকৈ এস্থেটিক ফিট কৰিম মোৰ এস্থেটিক হ'বলৈ মোৰ ফিটটো বহুত গেলা হয় চ' তই এনেকৈ নকৰিবি মোৰ লগত গৰজা নহ'ব আজি খোজকাঢ়ি যাব পাৰি কিমান ঘণ্টা লাগিব ইয়াৰ পৰা নাজিৰা চাৰি বেছি লাগিব 5 ঘণ্টা তাতছে ভাল মই যদি চাইকেলখন চলাই অহা নিজে নাহিলেহেঁতেন নহয় তই চাইকেল চলাই আহি যাওঁ ন ঐ তই অংকনা কামোৰ দাদে চাইকেল লৈ তোৰ ঘৰলৈ যাওঁ ভাল ভ্লগ এটা বনাওঁ মোৰ ঘৰলৈ অঁ মাতিছোঁ ন এতিয়া আহিব নহয় আমি যাওঁ এই মিঠা পুখুৰী মিঠা পুখুৰী ক'তছে কাহিনীটো মই কৈছোঁ মোক কোৱা নাই ন বহুত দুখ লাগিছে অন্তৰত বহুত দুখ লাগিছে শুভাংগ মোক মতা নাই মই ইয়াত চাই আছোঁ মিঠা পুখুৰী কাহিনীটো তোক কৈ লওঁ অঁ অ'কে মিঠা পুখুৰী কাহিনীটো হ'ল এটা বহুত বছৰ আগত এটা ৰজা আছিলে হা ৰজাটো বহুত পিয়া লাগি আছিলে ভোক লাগি আছিলে সি আমলখি খাই আছিলে গৈ পেলাই বহুত পিয়া লগাৰ কাৰণে সি পুখুৰী এটা পালে তাত পালি কাঢ়িলে পালি কিনি মিঠা পালে আৰু নামটো মিঠা পুখুৰী দি দিলে বহুত পালি ন বহুত ফানি তই বেছি ফানি বেছি পালি এতিয়া সেই মিঠা পুখুৰীখন মোৰ ঘৰৰ চাইডতে আৰু আছে এই মিঠা পুখুৰী দি দিয়ে তোৰ ঘৰ মুখতে যে আছে সেইটো নি সেইটো পুখুৰীও নহয় ভাবিলে অঁ দেন নহয় নহয় পথাৰ নিচিনা অলপ বিল নিচিনা ভূত চুত ওলাই নি তাত গড়ত ভোট ওলাই গড়ত আমাৰ গড়টোত বহুত ভোট ওলাই ৱাও চ' আনচিকা কি নামটো কি স্ক্ৰাঞ্চি হৈ আমাৰ মুখতে নুফুটেও এইবোৰ অঁ অঁ সেইটো বেছি এই চবে পিন্ধিব নোৱাৰে সেইটো চুলিত মাৰে তাই কিন্তু হাতত আৰে তাই হাতত চুলি বহুত আছে কেলৈ নাজানো চুলি নাই বে cringe this video is cringe but still watch it guys please views লাগে তাই মানে ইমানে তাইৰ ষ্টাইল আজিকালি যে তাই চুলিত নেমাৰে তো হাতত মাৰি আছে ষ্টাইল দেখিছে নে আয়ো দেহি তো চুলি কেলে নেবান্ধিব তো চুলিত চুলি আছে নে হাতত চুলি আছে মই লৈ আছো মই ইমান খুলি মই লৈ আছো মাৰি দে মূৰটো ভাল বঢ়িয়া লাগিব আকৌ পিন্ধিলে আৰে ষ্টাইল লগ কেলে কৈ আছ তই পিন্ধিব পাৰিবি নি চৰি তাই ইণ্টেলেকচুৱেল মানুহ হয় আমাৰ নিচিনা নি আৰু কি কি আছিল ৱৰ্ডকেইটা চফিষ্টিকেটেড ইণ্টেলেকচুৱেল আজিৰ কাৰণে উই আৰ চাইনিং অফ আৰু আভিলেকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাৰ ভিডিঅ'জখিনি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নিউজ ৰিপৰ্টাৰ কণ্টিনিউ সিমানে আৰু হেপী বাৰ্থডে আনজনা মুখখন দেখাই দে ছাৰৰো আহি আছে বাই